Hello guys, welcome to my another video. So guys, কালি বজাৰ গৈ গামোচা কিখন আনি থৈছিলো আৰু আজি ৰেডি হৈ আহি আছো স্কুললৈ। বলক ভিডিওটো আৰম্ভ কৰো। আহি পাই গলোহি স্কুল আৰু আহি থাকোতে ছাৰে কল কৰাত টেবল ক্লথ আৰু ৰেপিং পেপাৰ এনেকুৱা সৰু সৰু বস্তু দুটামান আছিল, সেইকেইটাও লৈ ললো। আৰু আমাৰ কলিগ ছাৰ মেম সকলো এজন এজনকৈ আহি পাইছেহি আৰু তেখেতলোকে গাৰ্জেন এণ্ড গেষ্ট বহা বেঞ্চ টেবল এইবিলাক ৰেডি কৰি বেনাৰখনো লগাই আজৰি হ'ল। মাত্ৰ সৰু সুৰা কাম দুটামান আছিল, মানে গেষ্টসকলৰ বাবে অনা গিফ্টকেইটা পেকিং কৰিব আছিল। মেম আৰু মই একেলগে মিলি পেলাই সেইকেইটা পেকিং কৰি ল'লোঁ আৰু লাহে লাহে গাৰ্জেন আৰু গেষ্টসকলো আহি পালেহি। আমাৰ ৰেচপেক্টেড ডাইৰেক্টৰ মেম, প্ৰিন্সিপাল ছাৰ আৰু মেমসকলে মিলি এজন এজনকৈ গেষ্ট মেমসকলক গামোচা পিন্ধালে আৰু গিফ্ট এণ্ড প্লাণ্টছবিলাক দি তেখেতলোকক সন্মান জনালে। আৰু সন্মানীয় চাইক'লজিষ্ট বিনীতা শৰ্মা দাস মেমে পক্সো এক্টৰ বিষয়ে এখন মুভি দেখালে। সেই মুভিখনত শিশু এটা যেতিয়া যৌন নিৰ্যাতনৰ বলি হয়, তেখেতৰ লগত গাৰ্জেনসকলে কেনেদৰে ট্ৰিট কৰিব লাগে তাক বহুত ভালদৰে মেমে বুজাই দিলে। আৰু শিশু সুৰক্ষা আইন বুলি এখন কিতাপ সকলোকে আগবঢ়ালে। সকলো গাৰ্জেন ছাৰ মেম সকলোৱে মিলি এখন গ্ৰুপ ফটো ল'লোঁ আৰু মেমসকলক লগ পাই বহুত ভাল লাগিলে। আৰু এতিয়া আহি আছোঁ ঘৰলৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই।